Hello everyone, কেনেকুৱা আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। ওয়েলকাম টু মাই আনাদাৰ ব্লগ। আজি ব্লগটো মোৰ কাৰণে বহুত স্পেচিয়েল। কিয় স্পেচিয়েল জানেনে? আজি মানে আমাৰ মিতাঞ্চৰ প্ৰথমটো প্ৰফেশ্যনেল ফটোশ্বুট আছে। তো এজনী মাকৰ কাৰণে এজন দেউতাকৰ কাৰণে এইটো এটা বহুত মানে হেৰিয়ৰ কথা আৰু মানে ভাল লগা কথা নহয় জানো বাৰু। আমি ল'ৰা ছোৱালীক লৈ সপোন দেখোঁ, ল'ৰা ছোৱালী যেতিয়া ছাকচেছ হয় তেতিয়া আমাক কিমান মনটো ফূৰ্তি লাগে নহয় জানো। নিজতকৈও ল'ৰা ছোৱালীৰ ছাকচেছত বেছি আমি সুখী হওঁ নহয়নে। এইটো ফটোশ্বুট আছিলে তাৰ নয়দাত। তো কিয়নো আমাৰ লং জাৰ্ণি হয় বহুত, হাৰিয়ানাৰ পৰা নয়দালৈ বহুত দীঘল ৰাস্তা। তাৰপিছত তালৈ গ'লোঁ। ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ তাক বুজাই আছে, এনেকৈ কোৱা তেনেকৈ কোৱা। সি কিন্তু তেনেকৈয়ে কৰিছে দেই। আমি বাপেক মই আৰু আমাৰ পৰিয়ালৰ ল'ৰাজনে গৈছিলোঁ। ইয়াত তাক চাৰ্টিফিকেটো দিলে, 1 year চাৰ্টিফিকেট এখন পাইছে মডেলিঙৰ। তাৰপিছতে আহি পেলাই উভতি আহি আকৌ হোটেলত খানা চানা খাই বৈ তাক অকণমান মনটো ফূৰ্তি কৰাই পেলাই এয়া আৰু ইমান। এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব।